ক্ষত বিক্ষত করিলে তোমার দুধারে চরণ। বৰ কষ্ট পাইছা চাগে তুমি কংসা। নাই অ সখা, তোমাৰ স্পৰ্শ মাত্ৰেই মোৰ সকলো দুখ দূৰ হ'ল। বাৰু সখা, এটা কথা কোৱাচোন, গৃহৰ পৰা আহোঁতে তুমি মোলৈ নিশ্চয় কিবা ঔষধ দ্ৰব্য লৈ আহিছা। দিয়া দিয়া সখা, যি দ্ৰব্য আনিছা মোক এতিয়াই দিয়া। মই মই সখা, মই কিহৰ পৰা কি আনিছো? মই মই একো অনা নাই সখা, মই একো অনা নাই। শুনা সখা, যদিহে তুমি মোৰ বিষয়ে নাজানা, তেনেহ'লে মই অতি অল্প বস্তু যদি ভক্তভাৱে মহাস্নেহে মোক কৰে অৰ্পণ, সেই বস্তু হয় অসংখ্য। আৰু অভকতে যদি মোক অনেক বস্তু দিয়ে, তাত মোৰ অলপো হাত নাই। গতিকে সখা, যি দ্ৰব্য আনিছা লজ্জা কপেক্ষী মোক এটি প্ৰদান কৰা। মই সখা, মই ভালদৰে ভুঞ্জি মই পেট ভৰাই আৰু আৰু তুষ্ট হ'ব সমস্ত চৰাচৰ। দিয়া মই সখা, মই একোৱেই অনা নাই অ সখা। বাৰু সখা, যদিহে তুমি মোৰ বাবে একো দ্ৰব্যই নাই অনা, নালাগে দিয়া। বাৰু সখা, ভালে আহা। চোৱাচোন চোৱাচোন, ধীৰেৰে নামি স্ফটিকৰ ৰেধানি লাস্য ভংগীমাৰে নিৰ্মল ধাৰা। চোৱা, আৰু তাৰে তীৰত ময়ূৰীবিলাকে চালি ধৰি ধৰি নাচিব ধৰিছে। চোৱা, মনোৰম দৃশ্য এয়া। হয় সখা, মই মই মনিব পাৰিছো সখা। চোৱা, অ আকাশলৈ চোৱা, বিহংগৰ কি অভূতপূৰ্ব খিলখিলনি। কি যে মনোৰম মনোৰম দৃশ্য এয়া। সখা, নাই তুমি তুমি তেনে কৰি ক'ব নোৱাৰা সখা। নাই নাই, তাত তোমাৰ যোগ্য দ্ৰব্য। সখা, তুমি মোক এতিয়া কদাপি নিদিবা বাধা। চাওঁচোন বাৰু সখা, কি দ্ৰব্য লৈ আনিছা তুমি মোৰ বাবে। বা ৰাখাবা সখা।
কিয় নাই সামান্য শুকান চাউল কেইমুঠিমান মই তোমাক কেনেকৈ দিওঁ ককা? সেই ভাবিয়েই